মই ভাবো যে অসমত মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ বাহিৰে কোনো বিকল্প নাই। যে অসমৰ যি পৰিৱৰ্তন আহিছে এই পৰিৱৰ্তন একমাত্ৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ কৰ্ম আৰু দক্ষতাৰ কাৰণে আহিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে অসমত টপ 5-ৰ ভিতৰত ৰাখিব খুজিছে, তাৰ কাৰণে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছো। আৰু এই পবিত্ৰ দিনত মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে সুখে শান্তিৰে সুস্থৰে থাকক আৰু এখেতৰ যি কৰ্মদক্ষ এই কৰ্মদক্ষতাৰ কাৰণে আমাৰ অসম বহুত আগুৱাই গৈছে। তাৰ কাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছো। আৰু লগে লগে মই এটা কথা ক'ব পাৰো, যেহেতু আমাৰ বৰ্তমান ইলেকশ্যনৰ বঁটা চলি আছে, আমাৰ এপ্ৰিল 9-10 তাৰিখত ভোট হ'ব। মই ভাবো যে অসমত মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ বাহিৰে কোনো বিকল্প নাই। আৰু এক্ষেত্ৰত আমি সবে মিলি আমি বহুত মই ভাবো যে কমসে কম 100 মান সিট দি পেলাই জিকাই এখেতক আমি মুখ্যমন্ত্ৰী পাতি দিয়াটো ৰাইজৰ কৰ্তব্য, আমাৰ কৰ্তব্য। কাৰণ যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ অসম চম্ভালিছে তেতিয়াৰ পৰা আপুনি দেখা পাইছে যে অসম সঁচাই সোণৰ অসম হৈ উঠিছে। ইমান ৰাস্তা ঘাট দলং ব্ৰিজ এনেকুৱা কোনো জাগা নাই যে অসমত কাম হোৱা নাই, ডেভেলপমেণ্ট হোৱা নাই। আৰু লগে লগে এইখিনিও হৈছে যে আমাৰ মহিলাসকলৰ পৰা আৰম্ভ কৰি একদম ষ্টুডেণ্টৰ পৰা আৰম্ভ কৰি আজি আপোনালোকে দেখা পাইছে যে মই ভাবো যে অসমৰ যি পৰিৱৰ্তন আহিছে এই পৰিৱৰ্তন একমাত্ৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ কৰ্ম আৰু দক্ষতাৰ কাৰণে আহিছে। তাৰ কাৰণে গোটেই অসমবাসীক মই এটা অনুৰোধ জনাব খুজিছো যে আমি সবে মিলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত থাকি আমি এখেতক আকৌ মুখ্যমন্ত্ৰী পাতি দিয়াৰ দায়িত্ব গোটেই অসমবাসী।